নমস্কাৰ জে মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম জিনকোভিড চিৰাপৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্টৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব, তেতিয়া মোৰ নেক্সট ভিডিঅ'টো আপোনালোকে পাব। জিনকোভিড চিৰাপ এটা হেল্থ ছাপ্লিমেণ্ট চিৰাপ, য'ত মাল্টিভিটামিন আৰু মাল্টিমিনাৰেল দিয়া থাকে। মাল্টিভিটামিন আৰু মাল্টিমিনাৰেলৰ ভিতৰত আছে ভিটামিন B3, L লাইসিন, জিন, ভিটামিন E, ভিটামিন B5, ভিটামিন B2, ভিটামিন B1, ভিটামিন B6, ভিটামিন A, কোডিং, কপাৰ, চিলিনিয়াম, ভিটামিন B12, এনাৰ্জিও লগত দিয়া থাকে, প্ৰটিনো আছে, ফেটো আছে, সবখিনি বস্তু দি বনোৱা হৈছে। আমাৰ শৰীৰত প্ৰয়োজনীয় যিমানখিনি ভিটামিনৰ ডেইলি প্ৰয়োজন হয়, ইমানখিনি আমাৰ খাদ্য সম্ভাৰৰ পৰা শৰীৰে সংগ্ৰহ কৰিব নোৱাৰে, কাৰণ আমাৰ খাদ্য সম্ভাৰত সকলো ফল ফ্ৰুট নাথাকে, যাৰ ফলত আমাৰ খাদ্যত কিছুমান ভিটামিনৰ অভাৱ হয়। যিখিনি ভিটামিনৰ অভাৱ হয়, এইখিনি সব বস্তু এই ভিটামিন জিনকোভিড চিৰাপত দিয়া আছে। জিনকোভিড চিৰাপ এপেক্স প্ৰাইভেট নামৰ এটা কোম্পানী বনায়। 200 ml দাম হৈছে 145 rupees অনলি। ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচিত এই মেডিচিন অতি সহজে পোৱা যায়। জিনকোভিড চিৰাপ কোন কোন পেচেণ্টে খাব পাৰে? যিসকলৰ মূৰ ঘূৰাই, গাটো দুৰ্বল হৈ গৈছে, কমজুৰি হৈ গৈছে, বহাৰ পৰা উঠাৰ সময়ত মূৰ ঘূৰাই, গাত এনাৰ্জি ফিল নকৰে, ভোক নালাগে, সেইসকল পেচেণ্টে এই চিৰাপ খাব পাৰে। এই চিৰাপ খোৱাৰ ফলত অতি কম সময়ৰ ভিতৰত, অতি কম দিনৰ ভিতৰত গাত এনাৰ্জি ফিল কৰিব, গাত দুৰ্বলতা নাইকিয়া হ'ব, লগতে ভোকো লাগিব। ই এক হেল্থ ছাপ্লিমেণ্ট চিৰাপ। যিসকলে চিৰাপ বেয়া পায় সেইসকলে জিনকোভিড টেবলেট আনি খাব পাৰে। জিনকোভিড টেবলেট আৰু জিনকোভিড চিৰাপ ছেইম কম্বিনেশ্যন দিয়া থাকে আৰু ছেইম কাম কৰে। আপোনালোকে টেবলেটো আনি খাব পাৰে। যিকোনো মেডিচিন খোৱাৰ সময়ত আমাৰ ডক্টৰৰ লগত আলোচনা কৰি খাব। নিজ ইচ্ছামতে কোনো মেডিচিন খাব নালাগে।